Hello students, আজি আমি ডিসকাস কৰিব গৈ আছো যে এজন ষ্টুডেন্ট কিদৰে সাকসেস হ'ব পাৰে। ষ্টুডেন্ট অকল একাডেমিক ক্ষেত্ৰতে নহয়, জবৰ ক্ষেত্ৰতে হওক বা নিজৰ কেৰিয়াৰ ক্ষেত্ৰতে হওক তেওঁলোক কিদৰে সাকসেসফুল হ'ব পাৰে। ইয়াৰ লগতে আমি ডিসকাস কৰিম যে এজন ষ্টুডেন্ট কিদৰে বেয়া হৈ যায় বা কিদৰে বেয়া সংগতিত পৰি তেওঁলোকে নিজৰ কেৰিয়াৰটো বৰবাদ কৰি পেলাই বা নিজৰ একাডেমিক কেৰিয়াৰটো বৰবাদ কৰি পেলাই সেই গুটেখিনি কথা ডিসকাস কৰিম। আৰু এই ভিডিওটো চোৱাৰ পিছত তোমালোকৰ এটা কনসেপ্ট ক্লিয়াৰ হৈ যাব যে আমি কিদৰে আগবাঢ়িব লাগে, আমি কিদৰে আগবাঢ়িলে আমি সাকসেসফুল হ'ব পাৰিম যিকোনো ক্ষেত্ৰতে, সেই গুটেখিনি কথা আজি ভিডিওটোৰ দ্বাৰা মই ক্লিয়াৰ কৰিম। তেন্তে ভিডিওটো স্টাৰ্ট কৰোঁ। ভিডিওটো আমি ডিসকাস কৰিম এটা সাৰ্কেলৰ জৰিয়তে। এতিয়া আমি ক'ত আছো? এটা সাৰ্কেলৰ ভিতৰত আছো, এটা সাৰ্কেলৰ ভিতৰত আছো। তুমি আছা হয় না, তোমাৰ লগৰবিলাক আছে। এতিয়া যিমান পৃথিৱীত যিমান ষ্টুডেন্ট আছে সেই সাৰ্কেলটোৰ ভিতৰত আছে, ধৰি লোৱা এই সাৰ্কেলটোৰ ভিতৰত আছে। এতিয়া বস্তুটো কি হ'ব আমি সাকসেস পাবলৈ কি কৰিব লাগিব? এই সাৰ্কেলৰ পৰা বাহিৰ আহিব লাগিব। সাৰ্কেলৰ পৰা বাহিৰ আহিলেহে আমি সাকসেসফুল হ'ব পাৰিম। এতিয়া চোৱা আমাৰ কি হ'ব, এই সাৰ্কেলটোৰ পৰা বাহিৰত ওলালো আৰু এটা সাৰ্কেল পালো। সেই সাৰ্কেলটোৰ কিছুমান মানুহ আছে। এতিয়া প্ৰথমতে এই প্ৰথম সাৰ্কেলটোৰ কথা ডিসকাস কৰি লওঁ। তে ফাৰ্স্ট সাৰ্কেলটোত কি হ'ব, তুমি থাকিবা, তোমাৰ লগৰবিলাক থাকিব, কিন্তু কিছুমানে এই সাৰ্কেলটোৰ পৰা বাহিৰ হ'ব পাৰিব। কথাটো এনেকুৱা যে এনেকুৱা বহুত মানুহ আছে আমাৰ আশে-পাশে, আমি বহুত মানুহ পাম হয়নে? এই সাৰ্কেলটোৰ ভিতৰত বহুত মানুহ পাম আমি। কোনোবা হয়তো মোটিভেশ্যন দিব, কোনোবা হয়তো ডিমোটিভেট কৰিব, কোনোবা হয়তো উৎসাহ যোগাব, কোনোবা হয়তো তোমাক ভাঙি পেলাব। তো এনেধৰণৰ বিভিন্ন আমি ইয়াত পাম, মানুহ পাম। হয়তো তোমালোকৰ ফ্ৰেণ্ডছবিলাকো পাবা। তো সেই সাৰ্কেলটোৰ পৰা ওলাবলৈ আমি অলপ তেওঁলোকতকৈ বেলেগ হ'ব লাগিব। বেলেগ মানে কেনেকুৱা? এতিয়া বহুতে হয়তো তোমালোকক ক'ব যে তই বাদ দে, ক্লাছ কৰিব নালাগে, ময়ো ক্লাছ কৰা নাই তয়ো ক্লাছ নকৰিবি, ময়ো পঢ়া নাই তয়ো নপঢ়িবি। তো সেইবিলাক ব্যক্তিৰ যদি তোমালোকৰ পৰি যোৱা, তেওঁলোকৰ কথাত যদি তোমালোকে পৰি যোৱা, তোমালোকৰ যোনটো মানে কেৰিয়াৰ আছে সেই সাৰ্কেলটোৰ ভিতৰতে ৰৈ যাব, প্ৰথম সাৰ্কেলটোৰ ভিতৰতে ৰৈ যাব। এতিয়া আমি কি কৰিব লাগিব? প্ৰথম সাৰ্কেলৰ পৰা বাহিৰ হ'বলৈ আমি কি কৰিব লাগিব? কি লাগিব? আমাক এটা ডেডিকেশ্যন লাগিব। ডেডিকেশ্যন মানে কেনেকুৱা? আমি সেইটো মানে আমি ভাবিব লাগিব যে মই এইটো সাৰ্কেলৰ পৰা ওলাব লাগিব আৰু মই এটা ভাল কাম এটা কৰিব লাগিব। বা পঢ়া শুনাৰ ক্ষেত্ৰতে যদি কওঁ যে মই সেইটো ভাবিব লাগিব যে মই আশে-পাশে যিমান মানুহ আছে সেইখিনি নেওচি মই কি কৰিব লাগিব, সিহঁততকৈ মই বেটাৰ হৈ দেখাব লাগিব। তেতিয়াহে মই এই সাৰ্কেলটো পাৰ কৰিব পাৰিম। এই সাৰ্কেলটো কিন্তু মেক্সিমাম মানুহ থাকিব। তোমাৰ যোনটো প্ৰথম সাৰ্কেলৰ ভিতৰতে মেক্সিমাম মানুহ থাকিব। এতিয়া তোমালোকৰ চাবা নীট JEE বহুতে দিয়ে হয়নে? নীট JEE তেনেকুৱা পৰীক্ষা, বিভিন্ন পৰীক্ষা বহুতে দিয়ে, বহুতে লাখ লাখ কোটি কোটি মানুহে দিয়ে, কিন্তু তাৰ পৰা কেইটামানে সাকসেস হ'ব পাৰে, মানে এই সাৰ্কেলটোৰ পৰা বাহিৰ হ'ব পাৰে। যোনে পাছ কৰে তেওঁলোকে কি কৰিব পাৰে? এই সাৰ্কেলটোৰ পৰা বাহিৰ হ'ব পাৰে। এতিয়া কথাটো এনেকুৱা যে এই যে তুমি সাৰ্কেলৰ পৰা ওলালা, তোমাৰ মাজত কিবা এটা বেলেগ আছে। তুমি যদি এইটো সাৰ্কেলৰ পৰা ওলাব পাৰা, তোমাৰ মাজত কি আছে? বেলেগ কিবা এটা আছে। তোমাৰ ডেডিকেশ্যন তেওঁলোকতকৈ বেছি, সেইকাৰণে তোমালোকে কি কৰিব পাৰিছা? এই সাৰ্কেলটোৰ পৰা ওলাব পাৰিছা। গতিকে আমি সদায় ট্ৰাই কৰিব লাগিব, যোনটো প্ৰথম সাৰ্কেলত আমি সোমাই আছো, বৰ্তমান যোনটো সোমাই আছো, সেই সাৰ্কেলটো পাৰ কৰিবলৈ চেষ্টা কৰিবই লাগিব। এতিয়া আহিব কি? আমি ছেকেণ্ড সাৰ্কেলত আহি গ'লো, আমি ডেডিকেশ্যনৰ দ্বাৰা ছেকেণ্ড সাৰ্কেলত আহিলো। এতিয়া ছেকেণ্ড সাৰ্কেলত আমি বহুত মানুহ পাম। ফাৰ্স্ট সাৰ্কেলটো আছে, মেক্সিমাম মানুহ তাতে থাকিব, ফাৰ্স্ট সাৰ্কেলত থাকিব। নেক্সট সাৰ্কেলতো আমি কি পাম? বহুত মানুহ পাম। এতিয়া নেক্সট সাৰ্কেলত কি হ'ব লাগিব? আমি তাতো ডেডিকেশ্যনটো ৰাখিব লাগিব। নেক্সট সাৰ্কেলটোৰ পৰা ওলাব পাৰিলেহে আমি কি আহিব? থাৰ্ড সাৰ্কেলতে আমাৰ সাকসেস আছে। থাৰ্ড আমি যোনটো থাৰ্ড সাৰ্কেল আছে তাতে আমাৰ সাকসেস ৰখি আছে আমালৈ। এতিয়া কি কৰিব লাগিব? আমি এই ছেকেণ্ড সাৰ্কেলৰ পৰা আমি থাৰ্ড সাৰ্কেললৈ আমি কি কৰিব লাগিব? ট্ৰান্সফাৰ হ'ব লাগিব। সেইটো কিহৰ দ্বাৰা হ'ম? মোটিভেশ্যনৰ দ্বাৰা হ'ম বা ডেডিকেশ্যনৰ দ্বাৰা আমি হ'ব পাৰিম। এতিয়া ছেকেণ্ড সাৰ্কেলৰ কথা যদি কথা কওঁ, ছেকেণ্ড সাৰ্কেলতো বহুত তেনেকুৱা মানুহ পাবা যোনে তোমাক মোটিভেট কৰিব বা ডিমোটিভেট কৰিব, হয় নহয়? তো বহুতে কি হয় চাবা, তোমালোকে নীট পাছ কৰাৰ পিছতো তেওঁলোকে ক'ত যায়? ডক্টৰ পঢ়িব যায়, বা এই JEE পাছ কৰাৰ পিছত তেওঁলোকে ইঞ্জিনিয়াৰ পঢ়িব যায়, কিন্তু আধাতে এৰি আহি যায়। তেওঁলোকে থাৰ্ড সাৰ্কেলত সোমাব নোৱাৰে। অকল মই নীট আৰু JEE উদাহৰণ দিছোঁ, বেলেগ বেলেগ তেনেকুৱা বহুত আছে। তোমালোকে আশে-পাশে দেখিবা যে তেওঁলোকে কি হয়? আধাতে এৰি পেলাই আহি যায়। মানে তেওঁলোকে ফাৰ্স্ট সাৰ্কেলটো পাৰ কৰিব পাৰে, কিন্তু ছেকেণ্ড সাৰ্কেল তেওঁলোকে পাৰ কৰি যাব নোৱাৰে। থাৰ্ড সাৰ্কেলত গ'লে তেওঁলোকে সাকসেস, কিন্তু ছেকেণ্ড সাৰ্কেলৰ পৰা বহুতে ঘূৰি আহিব লাগে। এতিয়া ছেকেণ্ড সাৰ্কেলত যিমান মানুহ আছে তাৰ পৰা কিছুমান মানুহে ক'ত যাব পাৰিব? থাৰ্ড সাৰ্কেলত যাব পাৰিব, আৰু থাৰ্ড সাৰ্কেলত যোৱা মানুহখিনি হৈছে সাকসেসফুল। কথাটো বুজি পাইছানে? তো আমি কি কৰিব লাগিব? আমি বৰ্তমান ক'ত আছো? আমি ফাৰ্স্ট সাৰ্কেলত আছো। আমি আমাৰ দৰে বিভিন্ন মানুহৰ মাজত আছো, ফাৰ্স্ট সাৰ্কেলত ৰখি আছো। যদিহে আমি আগবাঢ়িব নিবিচাৰো, যদিহে আমাৰ ডেডিকেশ্যন নাথাকে, আমি যদি বেলেগক চাই আমি যদি কপি কৰোঁ,
আমি যদি বেলেগৰ নিচিনা হ'ব বিচাৰো যে হিউ পঢ়া নাই ময়ো নপঢ়ো হিউ কামটো কৰা নাই ময়ো নকৰো তাৰো পাৰ্চেন্টেজ কম মোৰো কিনো হ'ব পাৰ্চেন্টেজ বেছি হয় বা বেলেগত চাই পেলাই যদি আমি কপি কৰি আমি লাইফটো বনাব বিচাৰো তেন্তে তোমালোকে ফাৰ্স্ট সাৰ্কেলতে ৰৈ যাব লাগিব ফাৰ্স্ট সাৰ্কেলতে তোমালোকে ৰৈ যাব লাগিব আগবাঢ়িব কেতিয়াও নোৱাৰিবা সেই কাৰণে আমাৰ কি লাগিব এটা প্ৰপাৰ ডেডিকেশ্যন লাগিব প্ৰপাৰ ডেডিকেশ্যনৰ দ্বাৰা আমি সেকেন্ড সাৰ্কেল পাৰ হৈ পেলাই আমি থাৰ্ড সাৰ্কেল যাব পাৰিম যিয়ে আমাক সাকসেসফুল কৰাত সহায় কৰিব আৰু আমি সাকসেসফুল হ'ম থাৰ্ড সাৰ্কেলত যোৱাৰ লগে লগে আমি মানে সাকসেসফুল হৈ যাম এতিয়া তোমালোকৰ মেইন এইমটো বৰ্তমান তোমালোকৰ এইমটো কি হোৱা উচিত যে আমি কিদৰে ফাৰ্স্ট সাৰ্কেলটো পাৰ হৈ আমি সেকেন্ড সাৰ্কেলত যাব পাৰো মানে মই হেতু কোৱা নাই এটা মই কি কৈছিলো যে ফাৰ্স্ট সাৰ্কেলত ধৰা তুমি আছা তোমাৰ ফ্যামিলি আছে তোমাৰ ফ্ৰেণ্ডছ আছে হয়নে মই হেতু কোৱা নাই যে তেওঁলোকৰ পুৰা কানেকশ্যন এৰি দিয়া তেওঁলোকৰ লগত কথা নাপাতিবা তুমি সদায় কি কৰিব লাগিব নিজৰ ফ্ৰেণ্ডছৰ লগত বা ফ্যামিলিৰ লগত ৰাখিব লাগিব হেতু নাই হেতু তোমাৰ টাৰ্মছ ৰাখিবই লাগিব কিন্তু আমি ইমানো সোমাই যাব নালাগে আমি সেই বস্তুবিলাকত ইমানো সোমাই যাব নালাগে যে আমি ফাৰ্স্ট সাৰ্কেলতে ৰৈ যাও আমি সদায় বহুতো চাবা তোমালোকৰ যোনবিলাক সাকসেসফুল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এটা কথাই ভাবে যে মোৰ এইমটো মই কিদৰে ফুলফিল কৰিম তেওঁলোকে বিভিন্ন কাম কাজত যায় যদিও তেওঁলোকে প্ৰথমতে পঢ়াখিনি বা নিজৰ কামখিনি আগত কৰি লয় তাৰ পিছতে বেলেগ কামত তেওঁলোকে লিপ্ত হয় তোমালোকে যদি ফ্যামিলি ধৰা মই ফ্যামিলি কথা কওঁ প্ৰথমতে তো ফ্যামিলি বুলে মই আজি ফ্যামিলিত কিবা এটা ফাংচন আছে মই গুছি গলো ফ্যামিলি আজি ঘৰত ভৰা মানে ঘৰত মানুহ আহিছে মই নপঢ়িলো কৰবাত কোনা মাতিছে মই গুছি গলো হলে তেনেকুৱা কৰিলে কি হ'ব তোমালোকৰ এই ফাৰ্স্ট সাৰ্কেলতে ৰৈ যাব লাগিব ঠিক তেনেদৰে ফ্ৰেণ্ডছৰ কথা যদি কওঁ বহুতো ফ্ৰেণ্ডছ ভাল থাকে বহুতো বেয়া থাকে বহুতে তোমাক বেয়া বুদ্ধি দিব যে পঢ়িব নালাগে দে আজি বহুত আজি ফুৰি আহো কৰবাৰ পৰা বা কৰবাত যাওঁ সেইখিনি কি কৰিব ফাৰ্স্ট সাৰ্কেলত ৰখাই দিব আৰু ফাৰ্স্ট সাৰ্কেলতে ম্যাক্সিমাম মানুহ বাৰে বাৰে কৈ আছো যে ফাৰ্স্ট সাৰ্কেলত ম্যাক্সিমাম মানুহ ৰৈ যায় তো গতিকে তুমি যদি বিচাৰিছা যে মই ফাৰ্স্ট সাৰ্কেলত ওলাব পাৰো এটা চোৱা বস্তু এটা চাবা দেই ফাৰ্স্ট সাৰ্কেলত কোন ধৰা এখন গাঁও আছে তোমাৰ এখন গাঁও আছে তুমি এখন গাঁৱত আছা হয়নে এখন তুমি ফাৰ্স্ট সাৰ্কেলত ধৰিলো মই গাঁওখন ক'ত আছে ফাৰ্স্ট সাৰ্কেলত আছে সেকেন্ড সাৰ্কেলত ক'ত যাবা সেকেন্ড সাৰ্কেল তোমাৰ কি হ'ব লাগিব এইমটো কোঠাইব লাগিব যে মই গাঁৱৰ পৰা ওলাই পেলাই মই ক'ত যাব লাগিব মই হয়তো দিল্লী যাম দিল্লী যোৱাৰ পিছত তোমালোকৰ আৰু এটা কি হ'ব লাগিব যে মই ক'বাত USA যাম বা বেলেগ ক'বাত যাম তো এই গাঁৱত থকা মানুহখিনিয়ে কেতিয়াও চিন্তা কৰিব নোৱাৰিব তুমি যদি চিন্তা কৰিছা গাঁৱত থাকি পেলাই যে মই ক'বাত যাম আমেৰিকালৈ যাম তেতিয়া তুমি পাৰিবা কিন্তু গাঁৱত থকা মানুহখিনিয়ে যদি বহুতে হয়তো হেতু চিন্তা নকৰিব যে বাদ দে আমেৰিকা গৈ কি হ'ব গাঁৱতে থাকো তো হেতু বস্তু হ'ব পাৰে তো হেতু বস্তু ডেডিকেশ্যন লাগিব যে মই আমেৰিকালৈ যাম অকল মই জাস্ট এক্সাম্পল দিছো তো তোমালোকৰ নিজৰ যোনটো এইম আছে হেতু পুৰা ফলো কৰা আৰু সেই সাৰ্কেল ভাঙি পেলাই থাৰ্ড সাৰ্কেলত মই ভাবো যে আহিব পাৰিবা তোমালোকৰ হেতু আছে কেপাসিটি তোমালোকৰ আছে কিন্তু বেলেগৰ চক্কৰত পৰি যাতে নিজৰ লাইফটো তোমালোকে বৰবাদ নকৰা এটা ফাৰ্স্ট সাৰ্কেলত কিমান বহুত আছে তেনেকুৱা আমাৰ পিছুৱাই ৰাখিব সকলোৱে আমাৰ বিচাৰিব যে ফাৰ্স্ট সাৰ্কেলতে থাক কোনেও এটা আনসাকসেসফুল পাৰ্সনে কেতিয়াও নিবিচাৰে সাকসেসফুল হওক কোনোবা যদি ফেইল কৰিছে সি কেতিয়াও হেতু নিবিচাৰিব যে লগৰটো পাছ কৰি যাওক তেনেকুৱা খুব কম ব্যক্তি আছে ফাৰ্স্ট সাৰ্কেলত মানুহে টানি অনা মানুহ বহুত আছে আমাক ফাৰ্স্ট সাৰ্কেল পৰা ওলোৱাটো কিন্তু ইমান সহজ নহয় আমাৰ বেকৰ পৰা বহুতে টানিব ফাৰ্স্ট সাৰ্কেলত বহুতে টানিব যে তই ফাৰ্স্ট সাৰ্কেলত থাক তই যাব নালাগে সেকেন্ড সাৰ্কেলত কিন্তু তোমাৰ ডেডিকেশ্যন দি তুমি ওলাই যাব লাগিব যদিহে ওলাব নোৱাৰা তোমাকে ফাৰ্স্ট সাৰ্কেলতে গোটেই জীৱন কটাব লাগিব তাৰ পিছত হয়তো চিন্তা কৰিলেও তোমাকে সেকেন্ড বা থাৰ্ড সাৰ্কেলত তোমাকে যাব নোৱাৰা গতিকে এতিয়াই সময় তোমালোকৰ এতিয়া তোমাকে চেষ্টা কৰা তোমাকে নিশ্চয় সেই বস্তুটো তোমাকে পাৰ কৰিব পাৰিবা আৰু এদিন সাকসেসফুল হ'ব পাৰিবা তো এইখিনি আছিল আজি ভিডিঅ'ত ক'বলগীয়া কেনে পালা ভিডিঅ'টো কমেন্ট বক্সত জনাব নাপাহৰিবা আজি ভিডিঅ'টো শেষ কৰিলো কি পচিং কেলা